নমস্কাৰ আজি ধন ঐশ্বৰ্য অধিকাৰী লক্ষ্মী দেৱীৰ পূজা আছিলে আৰু আমিও ঘৰতে সৰুকৈ লক্ষ্মী পূজা পাতিলোঁ তাৰে এটা ভিডিঅ' লৈ আহিছোঁ মোৰ দ্বিতীয়টো চেনেলত যিসকল নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল মোৰ পুৰণা চেনেলটোৰ পৰা আহিছে তেওঁলোকে এটা কমেণ্ট কৰি যাব তেনেহ'লে বলক আৰম্ভ কৰোঁ আমাৰ টিকেটৰ লক্ষ্মী আৰু 1 বজাত শুই উঠি আহি 4 বজাত গা পা ধুই আহিছে আৰু এতিয়া আমি লক্ষ্মী পূজা পাতোঁ এয়া হৈছে আমাৰ ঘৰৰ লক্ষ্মী কেইজনী নমুনা আৰু এতিয়া ভণ্টিয়ে কটাৰী এখন ভাঙি নাৰিকল ৰুকি আছে প্ৰসাদলৈ ময়ো অকণমান কাম কৰোঁ ইফালে বাখৰ আৰু দেউতা গৈছে পথাৰত চাকি দিবলৈ তাহাঁতিও আহি পাব হ'ল আমি তই যে কৈছিলি মেইন কথা কটীয়া মানুহে যে দিলে ফুটি নিদিওঁ এইবাৰ যিহেতু আমাৰ প্ৰথমবাৰৰ কাৰণে ঘৰৰ নিজে খেতি কৰা হৈছে সেইকাৰণে বাখৰ গ'ল চালেগৈ আৰু তাই কৈছে খেতিত কিমান আগবাঢ়িছে ইফালে ভণ্টি আৰু দেউতাই লগ লাগি ঠায়ে ঠায়ে চাকিখিনি জ্বলাই ল'লে আৰু মই মাক প্ৰসাদত অকণমান সহায় কৰি দিলোঁ অকণমান পায়স বনালোঁ আৰু কামখিনি হৈ যোৱাৰ পিছত প্ৰসাদৰ মাহখিনিও আজি ধুলোঁ মই তাৰপিছত ভাবিলোঁ অকণমান সাজি কাচি লওঁ চাদৰ মেখেলাযোৰ পিন্ধি লওঁ বুলি ওপৰলৈ গ'লোগৈ আৰু মই কাপোৰ কানি পিন্ধি ওলাই আহি দেখোঁ আমাৰ ঘৰত লক্ষী চৰিত্ৰক বাখ্যাক লৈ এখন ডাঙৰ কাজিয়া গম পাইছ জাহাই তাহাই খাবি নৱমীত কল খালে নানা দুখ হয় দশমীত কল নৈ ব্যাধি পাৱ একাদশী তিথিত উলহি খোৱা বাধা দ্বাদশী তিথিত পুৰুষ চাকৰ হয় নানা ত্ৰয়োদশীত বেঙেনা খাইবে নালাগ সেইকাৰণে যেতিয়া তেতিয়া ভেদ হয় এইখন নিবি চতুৰ্দশীতে মাটিমাহে অসযোগ হয় পূৰ্ণিমা অমাৱস্যা আৰু সংক্ৰান্তিত এইবাৰ মানে লক্ষী চৰিত্ৰ আমাৰ দেউতাই পঢ়িছে আৰু মায়ে আমাৰ গাত যিকেইটা গুণ নাইকিয়া সেইকেইটা অঁ বুলি শলাগি গৈছে ইফালে মাৰ গাটোও ভাল নহয় কিন্তু আমাৰ এনেকুৱা হাঁহি উঠিছে যে ইমান কাজিয়াই লাগি গৈছেগৈ বাখ্যাক লৈ কি খাব পায় কি খাব নাপায় আৰু আমি কেলৈ নোপোৱা কামবোৰ কৰি থাকোঁ এটা সময়ত গৈ আমি ইজনীয়ে সিজনীৰ মুখলৈ চাব নোৱাৰা হৈ থাকিলোঁ যেতিয়াই চাওঁ তেতিয়াই হাঁহি উঠে আৰু দেউতাই সেইটোকে লৈ ইমান বেছি গালি পাৰিছে আমাৰ ঘৰৰ লক্ষ্মীকেইজনীক লক্ষী পূজাৰ দিনা নাপায় নহয় দেউতাক কেলৈ গালি পাৰে এনেকৈ নাপায় নাই পোৱা গালি তেনেকৈ এনেই আৰু ধমকি দিছে কেলৈ হাঁহি আছোঁ আমি মানে ঘৰৰ মানুহকেইটা একেলগে থাকিলে এনেকৈ হাঁহি ফূৰ্তি কৰিয়ে থাকোঁ কিন্তু হাঁহি ফূৰ্তিতকৈ বেছি আমি লগৰ ল'ৰা ছোৱালীৰ লগত যেনেকৈ কাজিয়া হয় নাই তেনেকৈ মুখ চুপতিও মাৰোঁ আৰু সকলোৰে মাক দেউতাকৰ লগত বন্ধুত্বৰ এটা বণ্ডিং থাকিবই লাগে এতিয়া আমি প্ৰসাদ খাম যিহেতু পাঠ পঢ়া হৈ গৈছে আৰু আজি যিহেতু লক্ষী পূজা সেইকাৰণে প্ৰসাদত কোনো ধৰণৰ নিমখ ব্যৱহাৰ নকৰে আমাৰ ঘৰত লক্ষ্মী পূজাৰ বিশেষ প্ৰসাদত আছিলে পায়স নাৰিকলৰ পানীৰে সৈতে চিৰা আৰু চেনি এইফালে মিঠাকৈ বনোৱা প্ৰসাদ চেনি দি বনোৱা প্ৰসাদ কুঁহিয়াৰ আৰু চেনিকল এয়া একদম অনুষ্ঠুপীয়া আছিলে আপোনাৰ পূজা আমি এতিয়া ফটো দুখনমান মাৰি লওঁ আৰু তাৰপিছত আমি এতিয়া ওলাই যাম ওচৰৰ মানুহকেইঘৰক অকণমান ধনী কৰি থৈ আহিম হয়নে চলি আছে আহক আগতে সোমাই আহক দিলি না ফটোখন বেয়া মিলন 1 2 3 4 আৰু মই হ'লো সভানেত্ৰী এতিয়া আমাৰ ভণ্টিয়েনো সম্পাদিকা আৰু এতিয়া আমি বা আহিছে বাই নিবলৈ সিহঁতৰ ঘৰলৈ সিহঁতৰ ঘৰতে অকণমান লক্ষী ছটিয়াই পেলাই অকণমান ধনী কৰি থৈ আহোঁ মানে বৰ চবৰ ঘৰলৈকে মাতি আছে নে আজি যাব পৰা নাই কিন্তু বাহঁতৰ ঘৰতে যাওঁ ওচৰ চুবুৰীয়া ধনী হ'লে নিজৰে ভাল ন সেইকাৰণে সিহঁতকে ধনী কৰি থৈ আমার সামনে ইউটিউব খাস্তা কাম ইউটিউব খাস্তা চাই মই পায়স বনালোঁ আজি পায়স দিব লাগে বুলি গম পাই মায়ে ইউটিউব খাস্তা চাই চেৰি নিদিলে প্ৰসাদত
হালধি কেলে দিছি এনেকে আৰু ইউটিউব খাস্তে আমাক লক্ষী পূজা পাতিবলৈ দিছে এবাৰ কাইলৈকো কাটিবি বুলি কি এবাৰ কৈছোঁ এতিয়া আমি ঘৰত অকণমান ধনী কৰি যাব লাগে হাই লিবাই হাই কৰি দে হাই কৰি দিয়া হাই বুলি কৈছে হাই 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 এনেকৈ হাঁহি ধেমালিৰে আমি লক্ষী পূজা বা শেষ কৰিলোঁ আপোনালোকে বাৰু ইউটিউব শাস্ত্ৰ মানে ইউটিউবত দিয়া নিয়মবোৰ কেতিয়াবা পালন কৰিবলৈ চাইনে কওকচোন আজি বিষয় আছিলে আমাৰ জমনি হৈছিলে সেইটো কথাকে পাতি ইউটিউবত ইমান নিয়ম দিয়ে যিখিনি নিয়ম মানে আমি কেতিয়াবা ভয়ো লাগে নহয় এইখিনি পালন নকৰিলে লক্ষী নাহিব নেকি সেইকাৰণে আমি কৰি দিওঁ আৰু আজি তেনেকুৱাই হৈছিলে শেষত বাহঁতৰ ঘৰত গৈ প্ৰসাদ খালোঁ আৰু সকলোৱে এনেকৈ অকণমান হাঁহি ধেমালি কৰি দিনটো কটালোঁ আশা কৰিছোঁ ভাল পাইছে ভিডিঅ'টো চাই দেই কাটুপকৈ দিব আকৌ দেই এয়া ভণ্টিয়ে ভইচ অভাৰ দিছিলে আৰু আশা কৰিছোঁ সকলোৰে ঘৰৰ পৰা অভাৱ অনাটন দূৰ হওক যিহেতু কাইলৈ কাতি বিহু লগ দিছিলোঁ সকলোকে কাতি বিহুৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ নতুন চেনেল মোৰ ছেকেণ্ড চেনেলটো সকলোৱে এইটো অকণমান মৰম চেনেহ দি আগুৱাই নিব বুলি আশা ৰাখিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই